Dear student, you are mostly welcome to my YouTube channel Rajlakshmi Tutorial. I hope that all of you are fine. মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজি মই নৱম শ্ৰেণীৰ গণিতৰ অনুশীলনী 6.1 ৰ কুৱেশ্যন নম্বৰ 4 ৰ সমাধান কৰি দেখুৱাবলৈ ওলাইছো। প্ৰশ্ন নম্বৰ 4, যদি x + y = w + z তেন্তে প্ৰমাণ কৰা যে A O B এডাল সৰলৰেখা। এতিয়া আমি এই প্ৰশ্নটো চিত্ৰটোৰ জৰিয়তে ভালদৰে বুজি লওঁ আহা। ইয়াত দিয়া আছে যে এংগেল A O C = y, এংগেল C O B = x, তেনেকৈ এংগেল B O D = w আৰু এংগেল A O D = z দিয়া আছে। আমাক ইয়াত দিয়া আছে যে x + y = w + z আৰু আমি প্ৰমাণ কৰিব লাগে যে A O B এডাল সৰলৰেখা। এতিয়া সমাধানলৈ। আমি দেখা পাইছো যে এংগেল A O C প্লাস এংগেল C O B প্লাস এংগেল B O D প্লাস এংগেল A O D = 360 ডিগ্ৰী। অৰ্থাৎ আমি এই আটাইবোৰ এংগেল প্লাস কৰিলে কিমান পাম? 360 ডিগ্ৰী। এতিয়া আমাক দিয়া আছে এংগেল AOC = y, COB = x plus BOD = w plus আৰু AOD = z দিয়া আছে = 360 ডিগ্ৰী। এতিয়া ইয়াত দিয়া আছে যে x + y আৰু WZ, আমি এই দুইটা এংগেল আমি অলপ বেলেগ বেলেগ কৈ দেখুৱালো যে x + y আৰু w + z = 360 ডিগ্ৰী। এতিয়া আমাক দিয়া আছে প্ৰশ্নটোত x + y = w + z, অৰ্থাৎ w + z টো আমাৰ কি হ'ব? x + y সমান হ'ব, বা তেনেকে x + y টো w + z সমান হ'ব। এতিয়া আমি যিকোনো এটা লিখিব পাৰো। লিখিলে আমি লিখিলো ইয়াত x + y plus x + y = 360 ডিগ্ৰী। এতিয়া দেখা পাইছো আমাৰ ইয়াত কিমান আছে? twice x + y হৈছে = 360 ডিগ্ৰী। এতিয়া x = আমাৰ কিমান হ'ব? x + y = 360 ডিগ্ৰী / 2 কৰিলে আমি কিমান পাম? 180 ডিগ্ৰী। গতিকে x + y = 180 ডিগ্ৰী। আমি এতিয়া x + y প্লাস কৰি আমি পাইছো 180 ডিগ্ৰী। গতিকে AOB এডাল সৰলৰেখা। গতিকে AOB এডাল সৰলৰেখা প্ৰমাণ কৰা হ'ল। মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজিলৈ মই ইমানতে সামৰণি মাৰিছোঁ। তোমালোকে ভিডিঅ'টি চাই কেনে পালা লাইক আৰু কমেণ্ট কৰি জনাবা, আৰু তোমালোকৰ যদি কিবা সুধিব লগা থাকে কমেণ্ট বক্সত সুধিব পাৰা। আৰু যিসকলে প্ৰথমবাৰৰ কাৰণে মোৰ ভিডিঅ'টি চাই আছা তেওঁলোকে মোৰ পৰৱৰ্তী ভিডিঅ'সমূহ পাই থাকিবৰ কাৰণে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা। ধন্যবাদ।